সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া হ'ল মোৰ আই। 1950 চনৰ বৰ ভূমিকঁপত মোৰ আই বোলে গাত কাপোৰ লৈছিলহে, আৰু অৰ্থাৎ তেতিয়া খুব বেছি 11-12 বছৰ বয়সে। আৰু এতিয়াও তেওঁ ইমান সুস্থ হৈ আছে। তেখেতে এতিয়াও আমি গান গাবলৈ ক'লে গায়, সকাম নিকাম ধুনীয়াকৈ খাই ফুৰিব পৰা হৈ আছে। আজি যিহেতু মাতৃ দিৱস, গতিকে এই মাতৃ দিৱসত মোৰ দুয়োগৰাকী আইলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু এয়া হৈছে মোৰ শাহু আই। শাহু আইৰ গাটো বৰ বিশেষ ভাল নহয়, মাজে মাজে প্ৰেছাৰে আমনি কৰি থাকে। আৰু আজিকালি এনেকুৱা হৈছে, মোৰ কিবা এটা হৈছে বুলি কোৱাৰ লগে লগে থলিতে বহুত ডাক্তৰ ওলায়। এই অমুক কোম্পানীৰ অমুকটো দৰৱ খাবচোন, তমুক কোম্পানীৰ তমুকটো দৰৱ খাবচোন, ইমান 101টা মানে উপদেশ। আচলতে তেনেকুৱা কৰাটো উচিত নহয় বুলি ভাবোঁ। আৰু আমাৰ এই শাহু আইৰ যেতিয়া প্ৰেছাৰটো প্ৰায় আমনি কৰি থাকে, জোখাই থাকিব লগা হয়, আমি সকলো দিহা পৰামৰ্শ আমি ডাক্তৰৰ পৰাই লওঁ। গতিকে আজিৰ প্ৰেছাৰৰ বাবে আমি ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। হঠাতে সন্ধিয়া সময়ত, দুপৰীয়াৰ পৰাই হৈ আছিল বোলে, যিহেতু আমি কামৰ পৰা আহি পোৱা নাছিলোঁ। আৰু তেওঁৰ এটাই কথা, পুতেক যেতিয়া ডিউটিৰ পৰা আহি পাবহি তেতিয়াহে বোলে হস্পিটেল যাব। তেনেকৈয়ে আৰু এখেত ডিউটিৰ পৰা অহাৰ পিছত আমি ধুমধাম হস্পিটেললৈ তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভালে থাকক, সকলোৱে ভাল থাকক, সকলোৰে মাতৃসকল কুশলে থাকক আৰু সকলোৰে শান্তিৰে থাকক, তাকে কামনা কৰিছোঁ আজিৰ মাতৃ দিৱসত। আৰু এখেতসকলক যি পাৰোঁ আমি মৃত্যুৰ আগমুহূৰ্তলৈকে আমি তেওঁলোকক সংগ দিবলৈ চেষ্টা কৰোঁ। জীৱনবোৰ আজিকালি তেনেই ছুটি, আমি বা কিমান দিন জীয়াই থাকোঁ, আমাৰ ল'ৰা ছোৱালী বা কি কৰিব। গতিকে আমাৰ ল'ৰা ছোৱালীক আদৰ্শ হিচাপে দেখুৱাবৰ কাৰণে আমি আমাৰ বৃদ্ধসকলক, বয়োজ্যেষ্ঠসকলক আমি অলপ মৰম কৰাটো খুবেই প্ৰয়োজন বুলি ভাবোঁ। আৰু এই কামটো সকলোৱে গুৰুত্ব সহকাৰে কৰিব লাগে, কাৰণ আমাৰ সকলোৰে দায়িত্ব তেওঁলোকক মৰমত ৰখাটো। আৰু আমাৰ গা ভাল নথকাৰ কাৰণে গোটেইখিনিয়ে আহি থুপ খাই আমাৰ ঘৰতে ৰৈ আছেহি। আমি হস্পিটেলৰ পৰা আহোঁতে এয়া দেখিছেনে, আজোৰ নাতিয়েক নুপুৰে আইতাকক টানি টানি আনিছে। গা ভাল নাই বুলি ক'লে তাহাঁতৰো মনটো বেয়া লাগে চাগে। আৰু হস্পিটেল যাওঁতে সিহঁতি আগবঢ়াই দিছিল, আৰু এতিয়া হস্পিটেলৰ পৰা উভতি আহি নোপোৱালৈকে সিহঁতি আমাৰ ইয়াতে ৰৈ আছে। এই মৰমকণ সদায় অটুট থাকক, তাকে কামনা কৰিছোঁ। পৃথিৱীৰ সকলো মায়ে সুখত থাকক, হাঁহি থাকক।